Musim Korea Mainosi Dimari Kira akan poknai hendak kau lewat itu baik. Jadi mati kamu kau jangan sangkong bermanfaatkan. অতি আনন্দিত হৈছোঁ যে ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ এতিয়া সোণালী জয়ন্তী উদযাপন হৈছে লগতে ৪৬তম ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ বড়ো ছাত্ৰ সন্থাৰ যিটো বছৰেকীয়া অধিৱেশন এই খাগ্ৰাবাৰী অঞ্চলত হৈছে আজি আমি দেখিছোঁ ইয়াতে যিটো ফৰতানা দৈমাৰী তেখেতে এজন শ্বহীদ হিচাপে সেই সময়ত বড়োলেণ্ড মুভমেণ্টৰ সময়ত শ্বহীদ হৈছিল এই শ্বহীদৰ নামত আজি কুঞ্জলতা বড়োকে আদি কৰি কেইজনমান নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তাসকলক সম্বৰ্ধনা জনাইছে মই অতিকে আনন্দিত হৈছোঁ আৰু হয়তো বিটিআৰ চুক্তিৰ পিছত ওদালগুৰিত আৰু এই খাগ্ৰাবাৰী অঞ্চলত এইটো এটা ডাঙৰ এটা অনুষ্ঠান ইয়াতে উদযাপিত হৈছে মই অতিকে আনন্দিত হৈছোঁ ইয়াতে জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত উপস্থিত হৈছে আজি আপোনালোকে জানে যে যিটো নেকি নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো নেকি উদ্দেশ্য যিটো এইমছ এণ্ড অবজেক্ট সেই এইমছ এণ্ড অবজেক্টটো লৈ পেলাই আজি তেখেতসকলে ওদালগুৰি জিলাই সেইটো পালন কৰিছে আজি কৰণীয় বহুত আছে কাম কৰিবলগীয়া বহুত আছে আজি যিটো নেকি যুৱ সমাজৰ স্খলন যিটো নেকি যুৱক যুৱতীসকলৰ স্খলন এই সম্পৰ্কে আমাৰ বিবেচনা কৰাৰ এটা সময় সমাগত আৰু মই ভাবোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা অকল নহয় সমাজৰ যিবিলাক নেকি আমাৰ আছে অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকে যুৱক যুৱতী স্খলনৰ সম্পৰ্কে আমি আলোচনা কৰিব লাগে আৰু লগতে আমাৰ শৈক্ষিক পৰিৱেশটো আমি কেনেকৈ সুস্থ বাতাবৰণ সৃষ্টি কৰি পেলাই কেনেকৈ আমি আগুৱাই যাম বৰ্তমান যিটো প্ৰতিযোগিতামূলক ইয়াত কেনেকৈ আমি আগুৱাই যাম আজি নতুন শিক্ষানীতি আহি আছে এই শিক্ষানীতিটো লৈ পেলাই গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ এটা হৈছে আলোড়ন সৃষ্টি কৰিছে এই শিক্ষানীতিৰ ওপৰত আমি আলোকপাত কৰিব লাগে ভালকৈ আলোচনা বিলোচনা কৰিব লাগে আৰু কেনেকৈ এই শিক্ষানীতিৰ দ্বাৰা আমাৰ শিক্ষা জগতক কেনেকৈ সুস্থ এটা শিক্ষা মানে ইয়াত অসমত ল'ব পাৰি ইয়াৰ সম্পৰ্কেও নিখিল বড়ো ছাত্ৰ সন্থাৰ যথেষ্ট কৰণীয় আছে আৰু আমি বড়ো সাহিত্য সভাই মানে সময়ে সেই সম্পৰ্কে আমি আলোচনা বিলোচনা কৰি থাকোঁ আজি বড়ো ভাষাক মানে অসম চৰকাৰে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিছে আৰু ইতিমধ্যে অসম বিধানসভাত অলৰেডি ইতিমধ্যে মানে আইন হৈছে সেই আইনৰ দ্বাৰা আমি ভাবোঁ যে বড়ো ভাষাটো এটা পূৰ্ণাংগ ভাষা হিচাপে এটা অফিচিয়েল ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে সেইটোৱে আমাৰ আশাবাদী আৰু লগতে যিটো সমস্যাবিলাক আছে সেই সমস্যাবিলাকো আমি সমাধান কৰাৰ কাৰণে আমি জাতীয় অনুষ্ঠান হিচাপে আমি এপছুৰ লগত বা নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত একেলগে থাকি পেলাই ঐক্যবদ্ধভাৱে আমি কাম কৰাৰ কাৰণে প্ৰচেষ্টা চলাওঁ এইটো আমাৰ যিটো আঞ্চলিকতাবাদৰ কথা হৈছে বড়ো নেশ্যনেলিজমৰ কথা কৈছে যিহেতু আমি আগৰ পৰাই বড়ো নেশ্যনেলিজমৰ সেই দৰ্শনটো লৈ পেলাই কাম কৰি আহিছোঁ গতিকে এই জাতীয়তাবাদৰ যিটো নেকি ধাৰা সেইটো যাতে বৰ্তি থাকে এইটো কাৰণে আমি কৈছিলোঁ আৰু লগতে অনাগত যিটো নেকি বিধানসভাৰ নিৰ্বাচন আহি আছে
সেই নিৰ্বাচনত আমি কেনেকৈ ঐক্যবদ্ধভাৱে আমি বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব পাৰে সেইটোৱে আমি চিন্তা চৰ্চাৰ সময় আহি পৰিছে। গতিকে আমি কাকো দোষাৰোপ নকৰোঁ। আমি ভাবোঁ যে এই বিটিআৰত যিটো ক্লজ আছে, যিটো দফাসমূহ আছে, এইটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব লাগে। আৰু ৰূপায়ণৰ কাৰণে আজি আমি দেখিছোঁ যে কিছু বাদ বিতণ্ডাটো আহিব। এই বাদ বিতণ্ডাবিলাক দূৰ কৰি পেলাই আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সেইখিনি আমি চিন্তনীয় বিষয় হৈছে। গতিকে আমি বড়ো সাহিত্য সভাৰ ভাষা সাহিত্য সংস্কৃতি অনুষ্ঠান হিচাপে আমাৰ উদ্দেশ্য হৈছে বড়ো ভাষাটো কেনেকৈ আগুৱাই লৈ যাম, বড়ো ভাষাটো এটা লিংক লেংগুৱেজ কেনেকৈ কৰিব পাৰোঁ, আৰু বৰ্তমান ইনফৰমেশ্যন টেকন'লজি প্ৰযুক্তি আৰু বিজ্ঞান এই অৱস্থাত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এই ভাষাটো কেনেকৈ এটা ডেভেলপ এটা উন্নতি কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিছোঁ। নহয়, এতিয়া আহ্বান জনালেও, কাৰণ তেওঁলোকে আজি চৰকাৰ গঠন কৰিছে, এলায়েন্স এটা চৰকাৰ হৈছে, এইটো সন্মিলিত চৰকাৰ হৈছে। সেই চৰকাৰটো কেনেকুৱা ধৰণৰ তেখেতসকলে পদক্ষেপ লয় বা তেখেতসকলৰ যিটো মিনিমাম কমন প্ৰগ্ৰাম, যিটো কমন ইছ্যু, সেইটো কেনেকৈ লয় তেওঁলোকৰ কথা এইটো। কিন্তু আমি জাতীয়তাবাদটো দহাই দি পেলাই বড়ো জাতিৰ কাৰণে কাম কৰাটো আমি আহ্বান জনাওঁ। সেইখিনি আমাৰ, আৰু বাকী নাই।